আজি ৰাতিপুৱাই এটা বিশেষ ঠাইলৈ যাব ওলাইছোঁ, গা মূৰ ধুই লৈছোঁ আৰু এতিয়া আমাৰ কাৰণে খুব এটা স্পেচিয়েল জেগা হয় য'ত আমি যাব ওলাইছোঁ। এতিয়াই নকওঁ বাৰু, ভিডিঅ'টোৰ শেষত আপোনালোকে গম পাব, ভিডিঅ'টো সম্পূৰ্ণ চাব দেই। আৰু এইফালে চাওকচোন, গাড়ীতে টোপনি মাৰিবহে মন গৈছে আৰু সোনকালে উঠিছোঁ। আৰু ইয়াৰ ৰাস্তাটো চাওকচোন কিমান ধুনীয়া। আগতে ইয়াতকৈও ধুনীয়া লগা আছিলে, মানে এতিয়া 4 লেন হ'ব গৈ আছে যে, সেইকাৰণে ছাইডৰ গছবিলাক কাটিব নহয়, কাটিছেই। আৰু যেতিয়া বহাগত নতুন পাত আহিব গছত, তেতিয়া যে মানে চাবলৈ ভাল লগা হয়, ফটো চটো উঠিবলৈ খুব ধুনীয়া। আৰু আমি আহিছিলোঁ ক'ত জানেনে? এইয়া চাওক মন্দিৰ ভাগ। এই মন্দিৰ ভাগত অহাৰ বহুত হেঁপাহ আছিলে, তো আজি ফাইনেলি আহিলোঁ। আহি এয়া পূজাৰ কাৰণে থাল এখন ল'লোঁ, লৈ এতিয়া পূজা কৰিম। আৰু পূজা কৰাখিনি বাৰু আমি নেদেখুৱাওঁ, কাৰণ ভাল নালাগে ন সেইখিনি সময়তো ভিডিঅ' কৰিবৰ কাৰণে, সেইখিনি ভিডিঅ' নকৰিলোঁ। আৰু এইফালে চাওকচোন, ইয়াত আহিলে কিবা এটা মানে পজিটিভ এনাৰ্জি পোৱা যায়, মানে এটা মানে বেলেগ এটা শক্তি পোৱা যায় হয়নে? আৰু খুব ভাল লাগিছে আহি, এনেকুৱা জেগাত আহিলে এনেও ভাল লাগে। আৰু ইয়াৰে ষ্টাফৰ খুৰাকেইজনে আমাক এইখন দিলে, আৰু বিশেষকৈ ইয়াৰে ষ্টাফৰ মানুহখিনি যে বহুত ভাল দেই, ব্যৱহাৰ পাতি খুব ধুনীয়া। আৰু এইটো চাওকচোন, মন্দিৰটো আপোনালোকে দূৰৰ পৰাই সেৱা এটা ল'ব দেই। আৰু চাওকচোন ইমান ধুনীয়াকৈ মানে সজাইছে, খুব ধুনীয়া লাগে। আৰু মই কি কৰিলোঁ, আগত ভাবিলোঁ ফটো দুখনমান উঠোঁ বুলি কৈ পেলাই মই ফটো উঠিব ৰেডি হৈছোঁ, আমাৰ কেমেৰামেনে ফটো মাৰিব এৰি মানে পূৰা ভিডিঅ' বনাই দিলে। এনেকুৱা খং উঠিছে নহয়, মানে কাৰ লগত এনেকুৱা হৈ পাইছে জনাবচোন। মই পিছতহে গম পালোঁ এয়া ফটো এখনো উঠা নাই, গোটেই মানে ভিডিঅ' বনাই থৈছে। আৰু সেইকাৰণে খঙো উঠিছে, আৰু উপায়ো নাই, যিহেতু গোটেই মানুহ আছে আৰু ভালো নালাগে বাৰে বাৰে হেৰি কৰিব যাব, ফটো উঠিব। আৰু ইফালে আমাক চাওকচোন ধুনীয়াকৈ প্ৰসাদ চসাদ দিলে। এতিয়া মন্দিৰ ভাগ এৰি আহিব একেবাৰে ইচ্ছা নাযায়, তাতেই যেন থাকি যাম আৰু সেনেকুৱা লাগে। আৰু আপোনালোকেও আহিব দেই। ইয়াতে এই যে দেৱীমাৰ মন্দিৰ ভাগ মই ফটোত দেখা পাইছিলোঁ, মানে মোৰ লগৰ কেইজনীমান আহিছিলে, আৰু তেতিয়াৰ পৰা মানে আহিব বহুত ইচ্ছা গৈ আছিলে। আৰু মই আহিব পৰা নাছিলোঁ, কিবা বহুত মানে খুব প্ৰব্লেমৰ কাৰণে আহিব পৰা নাছিলোঁ। আৰু এতিয়া আহি খুবেই ভাল লাগিছে। এতিয়া আমি ওলাই দিলোঁ তাৰ পৰা, আৰু এইফালে ফটো উঠিব নোপোৱা খঙতে গাড়ীটো বকি আছোঁ জানেনে। ইমান আশা কৰি আছিলোঁ, ধুনীয়া ধুনীয়া ফটো মাৰিছে বোধহয় সেনেকৈ ভাবিছিলোঁ, কিন্তু মোবাইলটো চাই দেখিলোঁ এখনো ফটো নাই। ইয়াৰ পিছত আমি ৰেষ্টুৰেণ্টত সোমালোঁ কিবা খাবৰ কাৰণে, যিহেতু মন্দিৰত অহাৰ কাৰণে আমি ৰাতিপুৱা অকল ৰঙা চাহ একাপ খাই আহিছোঁ, সেইকাৰণে কিবা খাবৰ কাৰণে এতিয়া ৰৈ আছোঁ। অৰ্ডাৰ আহি পোৱা নাই যিহেতু, সেইকাৰণে। আৰু এইয়া চাওক, খানা আহি গ'ল। আৰু আমি চিকেন খোৱা নাই দেই, এয়া পনীৰ হয়, যিহেতু মন্দিৰত গৈছিলোঁ। এতিয়া খাই লৈ ঘৰলৈ যাওঁ দেই, বাই বাই।